হেল্ল'। হেল্ল'। স্যার মই আপোনাৰ অফিচৰ পৰা কৈ আছো এই সাংবাদিক কৈছো হয় কওক ক'ত আছে আপুনি মই অলপ বাহিৰত আহিছো কেতিয়া লগ পাব আপোনাক আজি লগ নাপাব মই পূজা আছে যে পূজাৰ কাৰণে আহিব পাই আহিলো ঘৰত আহিলো আপোনাক কি আছিলে লাগিছিল কি আছিলে বা এই যোৱাকালিৰ কিবাটো মানুহ ধৰিছিল না হয় এইটো কেনেকে এৰিল এইটো এৰি দিয়া নাই কোনে কৈছে এৰি দিছে বুলি মানুহ ক'ত আছে মানুহটো আমি ইন্টাৰনেট কাষ্টডি দিয়া গৈছে আমি যেতিয়া বিচাৰো তেতিয়া আমি তেওঁলোকক আনিব পাৰো যেতিয়া লাগে এইটো ডিএফৰ প্ৰচিডিউৰত আছে ন খবৰ পাইছিল এইকাৰণে আপোনাক সুধিব আহিছিল নাই এইটো ইন্টাৰনেট কাষ্টডি এইটো এটা যিটো আমাৰ ৰুলত আমি তেওঁলোকক ইন্টাৰনেট কাষ্টডিত আমি এৰি দিছো ঠিক আছে এইটো যেটো এই দুজন অফিস বন্ধ আছে এইটো ডিএফও যেতিয়া অফিস খুলিব তেতিয়া আমাৰ অলৰেডি কেছ ৰেজিষ্টাৰ হৈছে আৰু বাইক 5খন বাইক আছে এই বাইকৰ যেটো বাইক কেখন ধৰা পৰিছে তো মানুহ কেজনক আমি ইন্টাৰনেট কাষ্টডিত এৰি দিয়া হৈছে যেতিয়া কেছ অফিস খুলিব এইটো আমাৰ কেছৰ প্ৰসেসটো আৰম্ভ হ'ব এইটোৱে তাৰমানে এৰি দিয়া বুলি ক'লে ভুল হ'ব এৰি দিব নোৱাৰে ইহতে গৰত গৈছে না ক'ত আছে না এইটো আমি ইন্টাৰনেট কাষ্টডি দিছো কাষ্টডিত যেনে তেওঁলোকৰ গাঁওবুঢ়া থাকিব গাঁওবুঢ়া ৰিচিভ কৰিছে যেনে তেওঁলোকৰ সিগনেচাৰ কৰা হৈছে 20-25 জন মানুহ সিগনেচাৰ লোৱা হৈছে তেওঁলোকৰ সিগনেচাৰৰ গোটেই লিখা মেলা কৰি তেওঁলোকক আমি ইন্টাৰনেট কাষ্টডি দিছো যেতিয়া আমি বিচাৰো সেই কেইজন মানুহ আমাৰ অফিচত হাজিৰ হ'ব লাগিব আমি যেটো কওঁ যে এতিয়াই আমাক এই মানুহ কেইজন লাগে তেওঁলোকে আনি দিব লাগিব আমাৰ অফিচত এটা হল কাষ্টডি ইন্টাৰনেট কাষ্টডি আমাৰ সিআরবিসি ৰুলত আমি এৰি দিছো এইটোৱে আপোনাৰ পৰা ষ্টেটমেন্ট লাগিছিল এইটো বেলেগ একো নাই আৰু নহয় এইটোৱে কৈছিল আপোনাক ষ্টেটমেন্ট লাগিছিল এইটো ইয়াৰ ওপৰত এইটো মই ষ্টেটমেন্ট দিব নোৱাৰো এইটো ষ্টেটমেন্ট হিচাপত কেনে এইটো ষ্টেটমেন্ট ললে ডিএফও দিব ষ্টেটমেন্ট নহয় ডিএফও নাই বুদাই নাই এইটো ষ্টেটমেন্ট কেনেকে দিম ষ্টেটমেন্টটো দিব নোৱাৰি ন ষ্টেটমেন্ট দিব পাৰে যেনেকে আপোনালোকে ধৰিছে এইটো এনেকে এইটো ধৰিছে ডিএফও দিব এইটো এতিয়া আমি এটা ষ্টেটমেন্ট এনেকে দিব নোৱাৰো আমি মানে আপুনি আমাক জাস্ট এইটো কথাই আৰু আপুনি সুধিছে মই কৈ দিছো বেল কেনেকে দিলে তেনেহলে বেল হেতু ইন্টাৰনেট কাষ্টডি এইটো বেল কাষ্টডি কেনেকে দিলে এইটোৱে ক'ব পাৰিব এইটোৱে ক'ব লাগিব যেনেকে আপুনি দিলে হয় আপনি পারমিশন দিছে না এইটোৱে যেনেকে আপনি দিব পাৰিছে তেনেকে ক'ব পাৰিব এইটো আপোনাৰ যেতিয়া অফিস খুলিব ন আপোনাৰ যে পূজা অফিসত অফিস খুলিলে আপনি ডিএফও অফিসত আহিলে আমাৰ ডিএফও সাইড ষ্টেটমেন্টটো দি দিব আপোনাক আমাৰ যেতিয়া কেছৰ প্ৰসেসটো আৰম্ভ হ'ব না তেতিয়া আপোনালোকে চালে হ'ল কি হয় কি নহয় কাৰণ বাইক এখন 5খন বাইক আছে 5খন বাইক আছে মানুহ আছে যেটো এই কেদিন আমাৰ অলপ ইয়াত ৰাখাটো অসুবিধা হয় সো আমি কাষ্টডি দিছো যেতিয়া অফিস খুলিব তেতিয়া কেছটো প্ৰসেসটো আৰম্ভ হ'ব কিন্তু কেছটো অলৰেডি ৰেজিষ্টাৰ হৈছে আৰু এই বস্তুটো আমাৰ কোৰ্টত যাব